নমস্কাৰ প্ৰিয় শ্ৰোতা, আকৌ এটি নতুন লাভ ষ্টৰী লৈ মই মীনাক্ষী আপোনালোকৰ কাষ চাপিলোহি। আজিৰ লাভ ষ্টৰীটো লিখি পঠিয়াইছে গুৱাহাটীৰ পৰা নিকুমনিয়ে। নিকুমনিয়ে তেওঁ লাভ ষ্টৰীটো এটা নাম দি পঠাইছে আৰু সেয়া হ'ল পায়ু হেৰুৱালু। প্ৰিয় শ্ৰোতা, আহকচোন তেতিয়াহ'লে আমি নিকুমনিৰ লাভ ষ্টৰীটো শুনো। আৰম্ভণিতে নিকুমনিয়ে লিখিছে, 2006 চনৰ কথা। তেতিয়া মই SSLC পাছ কৰি নলবাৰী কলেজত ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন লৈছিলোঁ। সেইদিনা আছিল দেওবাৰ আৰু মোৰ কেমেষ্ট্ৰিৰ টিউশ্যন আছিল। 7:30 পৰা 9:30 লৈ টিউশ্যন শেষ কৰি মই লগৰ দীপৰ লগত অলপ ওলাই গৈছিলোঁ। যিহেতু সেইদিনা ছানডে আছিল আৰু বন্ধুবোৰৰ লগত ফুৰিবলৈ পাম বুলি মই বহুত এক্সাইটেড হৈ আছিলোঁ। তাৰ লগত কথা পাতি পাতি আমি কলেজ ৰোড পালোহি আৰু তাৰেই চিনাকি ল'ৰা এজনক লগ পালোঁ। তাৰ লগতো দীপে মোক চিনাকি কৰি দিলে আৰু আমি তিনিও মালিকুছিৰ ফালে ফুৰিবলৈ গ'লোঁ। ঠিক তেতিয়াই এজনী ধুনীয়া ছোৱালী আমাৰ ফালে আহি আছিল। কিয় নাজানো, তাইক দেখি মোৰ মনটো ভাল লাগি গৈছিল। ঐ চানা ইমান ধুনীয়া ছোৱালীজনী আহিছে, চানা বে। ঐ বে, একদম জেকা আছে একদম, চাচোন চা। হেল্ল' ভণ্টি, শুনাচোন, তোমাক হেনো আমাৰ নিকুৰ বৰ ভাল লাগিছে। চিনাকি হৈ লৈছে নিকুৰ লগত, খুব ভাল ল'ৰা সি। কওকচোন, কি হ'ল? মানে শুনা না, তোমাক মোৰ চিনাকি লাগিছে। তুমিও মোক চিনি পোৱা চাগে। পাওঁ, তুমি মোৰ ফ্ৰেণ্ডৰ ভাইটি হয়। তুমি কেনেকৈ জানা? মই তোমাক দেখিছোঁ আগতে। ঐ, তহঁতে কি চিনাকি হৈ থাকিবি নে আগবাঢ়িবি? আৰু আগবাঢ়িব হ'ল আৰু কিমান আৰু হাই হেল্ল' কৰি থাকে। চুপ থাক, যি নকবিচোন, অলপ মনে মনে থাক। অ'কে দোস্ত, অ'কে, হ'ব দে। শুনা না, যদি বেয়া নোপোৱা তোমাৰ ফোন নাম্বাৰটো দিয়াচোন। মোৰ নাম্বাৰ নাই নহয়। কি কোৱা? ফোনটোচোন হাততে আছে। নহয় মানে, এইটো মোৰ দেউতাৰ ফোন। একো নাই দিয়া, মই দেউতাৰ লগতে কথা পাতি ল'ম। ভয় নকৰোঁ মই। ঠিক আছে, কৰিবা। 985। অ'কে, থেংক ইউ। যাবা হা, এতিয়া বাই। প্ৰিয় শ্ৰোতা, আমি গম পালোঁ যে নিকুৱে এজনী ছোৱালী লগ পালে। যদিও ছোৱালীজনী আগতে চিনাকি আছিলে, তথাপিও তেওঁলোকে কথা পতা নাছিলে। আজি প্ৰথমবাৰৰ বাবে কথা পাতিলে আৰু কথা পাতিয়ে সেই ছোৱালীজনীৰ পৰা ফোন নাম্বাৰটো ল'লে। ইয়াৰ পাছত নিকুমনিয়ে লিখিছে, তাই নাম্বাৰটো লোৱা মোৰ 1 মাহ পাৰ হৈ গৈছিল যদিও ফোন মেছেজ এবাৰলৈ কৰা নাছিলোঁ। এদিন নাজানো কিয় কি হ'ল, তাইলৈ এটা মেছেজ কৰিব মন গ'ল আৰু মেছেজটো চেণ্ড কৰিলোঁ। হেল্ল', কি খবৰ? তাই চিনি পোৱা নাছিল আৰু মোক কোন বুলি প্ৰশ্ন কৰিলে। মই ক'লোঁ, নিকুৱে কৈছোঁ। কোৱা, কি খবৰ? নাজানো কিয় খং উঠিছিল আৰু তাইক মই ডাইৰেক্ট কল কৰিলোঁ আৰু তাই ফোনটো ৰিচিভ কৰিলে। তাইৰ মাত শুনি মই একো ক'ব পৰা নাছিলোঁ। তাই বাৰে বাৰে কৈছিল, কি হ'ল, মাত নিদিয়া নেকি? মই ভয়ে ভয়ে কৈছিলোঁ, কোৱা, কি কৰি আছা? তাৰ পৰা তাই একো ৰিপ্লাই নিদিলে। ইমান মাতিলোঁ, এবাৰলৈ নেমাতিলে। খঙতে মই ফোনটো কাটি দিলোঁ। তাইক আকৌ টেক্সট কৰিলোঁ আৰু ক'লোঁ যে তাইৰ লগত মোৰ অলপ কথা আছে। তাইও ৰিপ্লাই কৰিলে, কোৱা, কি কথা? মই তাইক ক'লোঁ যে মই তোমাক ভাল পাওঁ আৰু তুমি মোৰ ভাল পোৱা একচেপ্ট কৰিবানে? তাই একো ৰিপ্লাই দিয়া নাছিল। মই আকৌ ফোন কৰিলোঁ। হেল্ল', তুমি একো নকলা যে? কোৱা, কি ভাবিছা? য়েছ নে ন? টেক্সট কৰা, টেক্সট। মই আকৌ এটা টেক্সট কৰিলোঁ। তাইৰ পৰা ৰিপ্লাই পোৱালৈ ৰৈ আছিলোঁ। তাই মোক অলপ দেৰিকৈ ক'ম বুলি ক'লে। ময়ো ঠিক আছে বুলি কৈ তাইৰ উত্তৰলৈ অপেক্ষা কৰিলোঁ। অলপ সময়ৰ পাছত তাই এটা মেছেজ আহিল আৰু তাই কৈছিল তাইও মোক ভাল পায়। মই চিঞৰি দিছিলোঁ। নাজানো কি হৈছিল, ইমান ভাল লাগিছিল যে মই বুজাব নোৱাৰোঁ। তাইক কৈছিলোঁ তাইক মই পিছদিনা লগ কৰিম আৰু গুড নাইট দি সেইদিনা শুই গৈছিলোঁ। ৰাতিটো কেনেকৈ গ'ল গমকে নাপালোঁ। মৰ্ণিং সোনকালে উঠিলোঁ আৰু তাইক এটা মেছেজ কৰিলোঁ, গুড মৰ্ণিং। তাই মোলৈ কল কৰিলে। কোৱা, তোমাৰ টোপনি নাই নেকি? ইমান জল্দি সাৰ পালা যে? নাই, টোপনি নাহিলচোন। আজি লগ কৰিম, হ'বনে? ঠিক আছে, কেতিয়া লগ পাম ক'বা। টিউশ্যন আছে, টিউশ্যন শেষ কৰি তোমাক লগ কৰিব যাম। আহিবা। লাভ ইউ।
ভালকৈ থাকিবা। লাভ ইউ টু। প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। নিকু আৰু বিডিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হ'ল। তেওঁলোকে খুব কম সময়ৰ ভিতৰতে এটা ৰিলেশ্যনশ্বিপত আহিলে আৰু নিকুৱে বিডিক লগ কৰাৰ এটা প্লেন কৰিলে। তাৰ পাছত মই টিউশ্যন শেষ কৰি তাইক লগ কৰিব গ'লোঁ। তাই ঘৰৰ আগত তাইক লগ কৰিলোঁ আৰু দুয়ো খোজকাঢ়িয়ে হৰি মন্দিৰ গ'লোঁ। সেইদিনাৰ দিনটো মোৰ আটাইতকৈ সুখৰ দিন আছিল। কেনেকৈ দুয়োৰে ইমান ভালপোৱা হৈ গ'ল গমকে নাপালোঁ। এনেদৰে সময়বিলাক আগবাঢ়িল। তাইৰ লগত বহু কথা পাতিব ল'লোঁ আৰু ভালদৰে সময়বিলাক পাৰ কৰিব ধৰিলোঁ। তেতিয়া আমি দুয়োটা হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম। পঢ়াৰ প্ৰেছাৰ যথেষ্ট আছিল। এদিন মাকে মোক সিহঁতৰ ঘৰলৈ চিনাকি হ'বৰ বাবে মাতিলে আৰু বহুত বুজালে যে এতিয়া পঢ়াৰ সময়, এক্সামৰ সময়, এক্সাম শেষ হ'লেহে মই তাইক আকৌ লগ কৰিব পাৰিম। ময়ো ঠিক আছে বুলি ক'লোঁ আৰু সিহঁতৰ ঘৰৰ পৰা গুচি আহিলোঁ। তাইক বহুত মিছ কৰিব ধৰিলোঁ। এক্সাম শেষ হোৱাৰ পাছত তাই গুৱাহাটী গুচি গ'ল আৰু মই ফ্ৰেণ্ডৰ লগত খুব ফুৰিব ধৰিলোঁ। এনেদৰে দিনবিলাক পাৰ হৈ গৈছিল। তাইৰ লগত ৰিলেশ্যনশ্বিপটো ঠিকেই চলি আছিল। মই মোৰ ইণ্টাৰভিউৰ বাবে গুৱাহাটী যাব ওলালোঁ আৰু তাইক এবাৰ কল কৰিলোঁ। কোৱা। কি কৰি আছিলা? আছোঁ এনেই। তুমি কি কৰিছা? মই কাইলৈ গুৱাহাটী যাম। ইণ্ডিয়ান আৰ্মিত ইণ্টাৰভিউ আছে। হয় নি? ক'ত থাকিবা তুমি? মোৰ লগৰ অসীমৰ মোমায়েকৰ ঘৰত। পৰহিলৈ ফাকুৱা আছে, দুটাই গুচি আহিম। লগ পাম তেনেহ'লে। তো তোমাক লগ পাবৰ বাবেই গৈ আছোঁ। ঠিক আছে, হ'ব দিয়া। এতিয়া বাই। পিছদিনা মই গুৱাহাটীলৈ বুলি ওলালোঁ। ইণ্টাৰভিউ দিলোঁ আৰু চিলেকশ্যনো হ'লোঁ। অসীমে মোক সিহঁতৰ মোমায়েকৰ ঘৰলৈ লৈ গৈছিলহি আৰু আমি বহুত পাৰ্টি কৰিছিলোঁ। নাজানো কি হৈছিল, সেইদিনা তাইক কল কৰিলোঁ আৰু বহুত উল্টা পুল্টা বকিলোঁ। মই শুই গৈছিলোঁ। মোৰ ফোনৰ পৰাই অসীমে তাইলৈ কল কৰিলে আৰু বহুত বেয়াকৈ লগালে। ৰাতিপুৱা মই তাইক যেতিয়া ফোন কৰিলোঁ, তাই ফোনটো ৰিচিভ কৰি ক'লে যে মই তোমাক ইমান বেয়া বুলি ভবা নাছিলোঁ। তোমাৰ ফ্ৰেণ্ডে মোক সকলো কৈছে, তুমি মোক নামাতিবা। হেল্ল', কি হ'ল? কিয় ফোন কৰিছা? মোক ফোন নকৰিবা বুলি কৈছোঁ নাই? কি হ'ল এনেকৈ কৈছা যে? তোমাৰ ফ্ৰেণ্ডে মোক সকলো কৈছে, তুমি ইমান বেয়া বুলি ভবা নাছিলোঁ মই। আৰে কি ক'লে সেইটো কোৱা। খালি তোমাক জিতি ক'লে তাৰ বাবে চৰি, কিন্তু প্লিজ ভুল নুবুজিবা। মোৰ নিচা হৈছিলোঁ। আই এম চৰি। বাদ দিয়া চৰি, মোক আৰু নামাতিবা। বাই। আৰে প্লিজ, তুমি এনেকৈ আঁতৰি যাব নোৱাৰা। মই আৰু একো ক'ব নিবিচাৰোঁ। ফোনটো ৰাখা। তুমি লোকৰ কথা শুনি মোক নামাতিব কৈছা। এতিয়া তোমাৰ বাবে বেলেগহে আপোন হ'ল। বিশ্বাস কৰা, মই একো ভুল কৰা নাই। সি তোমাক এনেই কিবা লগাইছে। কি কৈছিল মোক কোৱা। নাই, মই নিবিচাৰোঁ। তুমি মোক এবাৰ লগ কৰাচোন, কথাবোৰ ক্লিয়াৰ কৰি ল'লে ভাল হয়। ঠিক আছে, এয়াই লাষ্টবাৰৰ বাবে তোমাক লগ কৰিম আৰু এবাৰো নকৰোঁ। বাৰু, সেইবোৰ পাছত হ'ব। এতিয়া কোৱা, ক'ত লগ কৰিব যাম? মামাৰ ঘৰলৈকে আহিবা। অ'কে, বাই। প্ৰিয় শ্ৰোতা, দেখিছেনে এটা ৰিলেশ্যনশ্বিপত কেনেকৈ সংঘাত আহি গ'ল? হয়, তৃতীয় পক্ষই যেতিয়াই সোমাব কোনোবা এটা ৰিলেশ্যনশ্বিপত, তেতিয়া নিজে অলপ ষ্ট্ৰং হোৱাটো অতি দৰকাৰী। কাৰণ তৃতীয় পক্ষই আপোনালোকক চেষ্টা কৰিব যে সম্বন্ধটো ভাগি যাওক, কিন্তু সেইটো হ'বলৈ কেতিয়াও দিব নালাগে। আপুনি চকুৰে যি দেখিছে, যি শুনিছে, সেয়াহে বিশ্বাস কৰক। ৰিলেশ্যনশ্বিপত সংঘাত অহাটো স্বাভাৱিক। প্ৰেমত সংঘাত থাকিবই, কিন্তু সেই সংঘাত নেওচি নিজৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং কৰাত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। প্ৰিয় শ্ৰোতা, ইয়াৰ পাছত নিকুমনিয়ে লিখিছে, মই কিশোৰক লগত লৈ তাই মোমায়েকৰ ঘৰলৈ গ'লোঁ। তাই মামীয়েক আৰু পেহীয়েকে মোক বহুত বেড বিহেভ কৰিলে। মই কি হ'ল একো বুজিবই নোৱাৰিলোঁ। মই সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু কেৱল তাইৰ ফোন আৰু মেছেজৰ ৱেইট কৰি থাকিলোঁ। কিন্তু এবাৰো তাই মোক কল নকৰিলে। 2 বছৰ পাৰ হৈ গ'ল। এদিন গম পালোঁ যে তাই বিয়া হৈ গ'ল। নাজানো কিয় এনেকুৱা হ'ল। এবাৰো নক'লে তাই কিয় যে মোক এৰি থৈ গ'ল। মই ইমান ভাল পোৱাৰ পাছতো তাই মোৰ পৰা আঁতৰি গ'ল। এতিয়া এটা কথাই কওঁ, তাই য'তে আছে সুখত থাকক। এটা ৰিলেশ্যনশ্বিপত বিশ্বাসটো বহুত ডাঙৰ বস্তু। বিশ্বাসৰ অবিহনে এটা সম্পৰ্ক কেতিয়াও ধৰি ৰাখিব নোৱাৰে।
যি বুজিব নিবিচাৰে তাক বুজাবও নোৱাৰে। বিডিয়ে হয়তো তোমাক বুজিব নিবিচাৰিলে বা অন্য কিবা কাৰণ থাকি গ'ল যিটো তোমাক নক'লে, কিন্তু তুমিও হয়তো কিবা ভুল কৰিছিলা, কিবা কৈছিলা যিটো কাৰণে বিডিয়ে দুখ পাইছিলে। তেনেকুৱাও কিবা হ'ব পাৰে। আমি এটা ছাইডৰ পৰা একো ক'ব নোৱাৰোঁ। সেইবাবে এটা কথাই কওঁ, সদায় এটা ৰিলেশ্যনশ্বিপত বিশ্বাস ৰাখিবা। বিশ্বাস ৰাখি ৰিলেশ্যনশ্বিপটো আগবঢ়াই যাবা। কেতিয়াও তৃতীয় পক্ষৰ ৰিলেশ্যনশ্বিপৰ মাজত সোমাব নিদিবা। যেতিয়াই তৃতীয় পক্ষৰ ৰিলেশ্যনশ্বিপ এটাত সোমায় তেতিয়াই নিজৰ সম্পৰ্কটো ঠুনুকা হয়, আৰু যদি সোমায়ো সেই সম্পৰ্কটো সদায় ধৰি ৰাখিবলৈ যত্ন কৰিবা। থেংক ইউ ছ' মাছ নিকুমনি, তুমি আমাৰ সৈতে লাভ ষ্টৰীটো শ্বেয়াৰ কৰাৰ বাবে। আশা কৰোঁ তুমি তোমাৰ ভালপোৱা সোনকালেই লাভ কৰা। তোমাৰ জীৱনলৈ আন কোনোবা আহক যিয়ে তোমাৰ জীৱনটো ৰঙীন কৰি তুলিব। প্ৰিয় শ্ৰোতা, আকৌ এটি নতুন লাভ ষ্টৰীৰ সৈতে অতি সোনকালেই মই মীনাক্ষী আপোনালোকৰ কাষ চপাৰ প্ৰতিশ্ৰুতিৰে